আগতকৈ বহুত ধুনীয়া হ'ল। চৰাই চিৰিকটিও ইয়াত নতুন নতুন দেখিব পোৱা গৈছে। তাৰপিছত আমাৰ যিখিনি বনৰীয়া ঘোঁৰা, বন ঘৰচীয়া ঘোঁৰাবিলাকো আমাৰ ওচৰে পাঁজৰে থাকে এতিয়া। কিমান আছে? এতিয়া 20-22টামান আছে। এটা পোৱালি দিছে এতিয়া নতুনকৈ। এতিয়া হৰিণা আছে, গুই সাপ আছে, সাপটো আছেই। তাৰপিছত ডাউক, বান্দৰ, নতুন নতুন চৰাই চিৰিকটি অহা যোৱা কৰি আছে। ৰাতিপুৱা সময়ত দেখা পোৱা যায়। এই পৰিৱেশটো আগতকৈ বহুত ভাল হ'ল। চেফটি ফিল হৈছেগৈ। এতিয়া সেইটো ওপৰৰ পৰাই ওপৰ মহলে কৰিব। আমি কি কৰিম? আমি যিমানটো পাৰিছোঁ কৰি আছোঁ। আৰু কৰিবলগীয়াতো বহুত কিছু আছে। ইয়াত পাৰিলে মানে প্লেণ্টেশ্যন কৰিলে ভাল আছিলে আৰু ষ্টাফ দিলে ভাল আছিলে। তাৰপিছত আমাৰ বিশেষকৈ অহা যোৱাৰ কাৰণে বহুত অসুবিধা। একো নাও চাও একো নাই। বাইচাঞ্চ যদি কিবা এটা হৈ যায় আমি সাঁতুৰিয়ে যাব লাগিব। তাৰ উপৰি আমাৰ একো ব্যৱস্থা নাই। বৰ্তমান এতিয়া আছে এনে 7টামান আছে। তাৰপিছত আৰু এটা জেগাত আছে মোটামুটি 25টামান ঘোঁৰা আছে, বনৰীয়া ঘোঁৰা। আজি প্ৰায় আমি 6মাহমান হ'ল ইয়াত থকা। আমি বৰ্তমান চাই আছোঁ, সংৰক্ষণ কৰি আছোঁ। পোৱালি এটা বাঢ়িছে বাৰু জনসংখ্যা। সৰু পোৱালি এটা দিছে। সেইবিলাক আগৰ পৰা আহিছে নেকি, ডিব্ৰু-চৈখোৱাৰ পৰা। এতিয়া বৰ্তমান চাপৰিত জগাই আছে, বহুত জগা চাপৰি এনেকৈ 10টা-12টাকৈ আছে প্ৰায়। নাই 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 কৰা আজিলৈকে। এতিয়া আৰু অলপ আগত আছে, চিয়ালনালা বুলি কোৱা জেগাত আছে, মিৰিয়াখাল চাইডতে আছে। সেইটো 3 নং কব চাপৰি। মানুহবোৰ নাই এতিয়াও। মানুহ নথকা আজি প্ৰায় 5 মাহ-6 মাহ এনেকুৱা হৈছে। চৰি আছে বহুতো জীৱ জন্তু এতিয়া ইয়াত আহিছে মানুহ নথকাৰ পৰা। পশু পক্ষীও প্ৰায় নেদেখা চৰাই চিৰিকটি আহিছে। আমি ওচৰতে চাই আছোঁ বাৰু বৰ্তমান। আছে, মানুহ থাকে বাৰু বৰ্তমান। বেলেগ মানুহ আহিলেহে পটককৈ উৰে। আমাৰ এই কেম্পৰ মানুহকেইটা থাকিলে চব চিনি পোৱা গৈছিল। ঠাণ্ডা দিন আহি গ'লতো, উৰি আহিল। আছে বান্দৰ।
আগতকৈ বহুত ধুনীয়া হ'ল। চৰাই চিৰিকটিও ইয়াত নতুন নতুন দেখিব পোৱা গৈছে। তাৰপিছত আমাৰ যিখিনি বনৰীয়া ঘোঁৰা, বন ঘৰচীয়া ঘোঁৰাবিলাকো আমাৰ ওচৰে পাঁজৰে থাকে এতিয়া। কিমান আছে? এতিয়া 20-22টামান আছে। এটা পোৱালি দিছে এতিয়া নতুনকৈ। এতিয়া হৰিণা আছে, গুই সাপ আছে, সাপটো আছেই। তাৰপিছত ডাউক, বান্দৰ, নতুন নতুন চৰাই চিৰিকটি অহা যোৱা কৰি আছে। ৰাতিপুৱা সময়ত দেখা পোৱা যায়। এই পৰিৱেশটো আগতকৈ বহুত ভাল হ'ল। চেফটি ফিল হৈছেগৈ। সংৰক্ষণৰ ব্যৱস্থা কেনেকৈ? এতিয়া সেইটো ওপৰৰ পৰাই ওপৰ মহলে কৰিব। আমি কি কৰিম, আমি যিমানটো পাৰিছোঁ কৰি আছোঁ। আৰু কি কৰিব লাগে? আৰু কৰিবলগীয়াতো বহুত কিছু আছে ইয়াত। পাৰিলে মানে প্লেণ্টেশ্যন কৰিলে ভাল আছিলে আৰু ষ্টাফ দিলে ভাল আছিলে। তাৰপিছত আমাৰ বিশেষকৈ অহা যোৱাৰ কাৰণে বহুত অসুবিধা। একো নাও চাও একো নাই। বাইচাঞ্চ যদি কিবা এটা হৈ যায় আমি সাঁতুৰিয়ে যাব লাগিব। তাৰ উপৰি আমাৰ একো ব্যৱস্থা নাই। বৰ্তমান এতিয়া আছে এনে 7টামান আছে। তাৰপিছত আৰু এটা জেগাত আছে মোটামুটি 25টামান ঘোঁৰা আছে, বনৰীয়া ঘোঁৰা। আজি প্ৰায় আমি 6মাহমান হ'ল ইয়াত থকা। আমি বৰ্তমান চাই আছোঁ, সংৰক্ষণ কৰি আছোঁ। পোৱালি এটা বাঢ়িছে বাৰু জনসংখ্যা। সৰু পোৱালি এটা দিছে। সেইবিলাক আগৰ পৰা আহিছে নেকি, ডিব্ৰু-চৈখোৱাৰ পৰা। এতিয়া বৰ্তমান চাপৰিত জগাই আছে, বহুত জগা চাপৰি এনেকৈ 10টা-12টাকৈ আছে প্ৰায়। নাই 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 কৰা আজিলৈকে। এতিয়া আৰু অলপ আগত আছে, চিয়ালনালা বুলি কোৱা জেগাত আছে, মিৰিয়াখাল চাইডতে আছে। সেইটো 3 নং কব চাপৰি। মানুহবোৰ নাই এতিয়াও। মানুহ নথকা আজি প্ৰায় 5 মাহ 6 মাহ এনেকুৱা হৈছে। চৰি আছে বহুতো জীৱ জন্তু এতিয়া ইয়াত আহিছে মানুহ নথকাৰ পৰা। পশু পক্ষীও প্ৰায় নেদেখা চৰাই চিৰিকটি আহিছে। আমি ওচৰতে চাই আছোঁ বাৰু বৰ্তমান। আছে মানুহ থাকে বাৰু বৰ্তমান।